হে গাইজ, কি খবৰ? নিশ্চয় ভাল আপোনালোকৰ। বন্ধুসকল, আজি ভিডিঅ'টো লৈ আহিছোঁ ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা অভিনেতা আৰু অভিনেত্ৰী মোহন আৰু জবাৰ বিষয়। বন্ধুসকল, আপোনালোকে বাৰু মোহন আৰু জবাৰ অভিনয় চাই কেনে পায়? ৰাখী বন্ধনৰ দিনা মোহনৰ ভনীয়েক নাই বুলি মোহনে দুখত ভাগি পৰিছিল। মোহনৰ দুখ সহিব নোৱাৰি জবাই মোহনক ৰাখী পিন্ধালে। তেতিয়াৰে পৰা মোহন আৰু জবাৰ ককাইক ভনীয়েক। এতিয়া কি হ'ল মোহন আৰু জবাৰ মাজত? জবাই ফোন কৰি থাকোঁতে মোহনে ডিষ্টাৰ্ব কৰি আছিল। জবাৰ হাতৰ পৰা মোহনে ফোনটো লৈ ফোনটো কাটি দিলে। তাৰ পাছত জবাই কয়, কিহৰ ককাইক ইমান ডিষ্টাৰ্ব কৰি থাক? মোহনে দুখতে ৰাখীডাল খুলি জবাৰ হাতত দি দিয়ে। জবাই মোহনক কি বুলি গালি দিলে বন্ধুসকল, ভিডিঅ'টো চাওঁ। নহয়, তই ভুল ৰাস্তাত আছ। তোক মই কাৰেণ্ট লোকেশ্যন দি আছোঁ। ৰচোন না, লগৰ ছোৱালীজনী আহিছে। হেল্ল', পাইছনে? সেইটো চাই আহি থাক। ফোনটো কাটি দিলি যে তই ইমান কিয় কথা পাতি আছ? চব সময়তে ফটোৱামি নহয়। নহয়, ককাইক যেন খং উঠিছে। কিহৰ ককাইক? মৰম কৰিলে মূৰ ওপৰত উঠে। কিবা এটা চিৰিয়াছ কথা পাতি থাকিলে এই ফটোৱামি কৰে। তই যা, এবাৰ যাচোন, যা। হেল্ল', তই পাইছনে লোকেশ্যনটো? তই আহি থাকচোন, মই আগবাঢ়ি যামতো। কেতিয়াবা লোকেশ্যন ভুল দেখায়, কি কৰিবি আৰু।